নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ অফিচিয়েল অন্য এটা ভিডিঅ'ত আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে জানে যে আমাৰ পৰিস্থিতি অসমৰ কি হৈ আছে আমাৰ মাজৰ পৰা আমাৰ অতি মৰমৰ জুবিন দা আজি আমাৰ মাজত নাই তাক লৈ ইতিমধ্যে আজি কেইবাদিনো হৈ গ'ল আৰু গোটেই প্ৰক্ৰিয়াটো আপোনালোকে জানে কি হৈছে কি নাই হোৱা অসমত তাৰ মাজতে বহুতৰে প্ৰশ্ন আছে যিহেতু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা 10 অক্টোবৰ নিযুক্তি দিয়াৰ কথা আছে প্ৰায় 33,000 চৰকাৰী চাকৰি আৰু সেই 33,000 চৰকাৰী চাকৰি যিহেতু CM ছাৰে কৈছে যে 10 অক্টোবৰত নিযুক্তি দিব তাক লৈ পিনি বহুতৰ প্ৰশ্ন আছে যেটো হৈ গ'ল আৰু তো হোৱাত কোনো বাধা দিব নোৱাৰে যেটো তাৰ পিছতে যিখিনিয়ে মানে চাকৰিখিনি সঁচাকৈ 10 তাৰিখে দিবনে তাক লৈ মানে বহুত মনত আফসোস হৈছে নে পিছুৱাব পাৰে নেকি এইটো সময়ত এনেকুৱা এটা কিছুমান আছে তাক লৈ বহুতে মোক সুধি আছিলে কমেণ্ট কৰিছে ফোনো কৰিছে দাদা 10 তাৰিখে নিযুক্তি দিবনে তো থুলমূলকৈ এটা আপডেট আছে আৰু কথাখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ যে যোৱাকালি যেটো অসম আৰু মানে অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী কাৰ্যালয় অৰ্থাৎ CMO আসাম তাত এটা আপডেট দিছে আপডেটটো ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে গোটেই কথাখিনি মই আপোনালোকক ভিডিঅ' দেখাই দিম তাত কি লিখা আছে তো আপোনালোকে যোনে যি নকৰক হয়তো তাৰ আগতে বহুত কিজনে বিভিন্ন ধৰণৰ ভিডিঅ' দিছে যে 10 তাৰিখে নিদিবও পাৰে পিছুৱাব পাৰে বা ৰিজাল্ট কেতিয়াকৈ দিব তাক লৈ তাৰমানে বিভিন্ন ধৰণৰ প্ৰশ্ন যোনে যিমান যি নকৰক লাগিলে আপোনালোকে সেইখিনি একো চিন্তা নকৰিব যিমান দূৰ সম্ভৱ CM ছাৰে যেটো বিচাৰিছে সেইটোৱে হ'ব অৰ্থাৎ আগতীয়াকৈ কৈ থোৱা আছে যে 10 তাৰিখে দিব আৰু এই কাৰণে তাত ডেটটো লিখা নাই যে 10 তাৰিখে দিম বুলি কিন্তু আহিবলগীয়া নিযুক্তি কথা বুলি তাত স্পষ্টকৈ ধুনীয়াকৈ লিখা দিছে আপোনালোকে স্ক্ৰীনত দেখাই পাইছে গোটেই কথাখিনি CM ছাৰৰ CMO অফিচৰ যেটো আপডেট আছে সো এই আপডেটটো তাত একদম ধুনীয়াকৈ লিখা আছে তথাপিতো মই একবাৰ আপোনালোকক পঢ়াই দিছোঁ মই দেখাইও দিম পঢ়ি দিছোঁ আৰু মই এবাৰ দেখাইও দিম বাৰু কথাখিনি তাত কি লিখা আছে আপোনালোকে চাওক ইয়াত লিখা আছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ অগ্ৰগতিকে ধৰি বিভিন্ন দিশৰ বুজ লয় আৰু তাত আপোনালোকৰ তাত আমাৰ DGP ছাৰো উপস্থিত আছিলে মুখ্য সচিব আছিলে অৰ্থাৎ যিমানখিনি নিযুক্তি হ'ব যি বিষয়া শিক্ষক বিষয়াসকল তাত উপস্থিত আছে গতিকে আপোনালোকে এইটো চিন্তা কৰিব নালাগে তাৰ নিৰ্দিষ্ট সময়মতে হ'ব খালি ইয়াত এটা কথা লিখা আছে যে কোনো নিৰ্দিষ্টকৈ ডেট নাই তাত 10 অক্টোবৰ বুলি লিখা নাই খালি ইয়াত অক্টোবৰ মাহত বুলি কৈছে অৰ্থাৎ অক্টোবৰ মাহৰ 10 তাৰিখেই হ'ব পাৰে বা তেনেকৈ আগুৱাব পাৰে নে পিছৰ পাৰে তাত কোনো মেনশ্যন নাই খালি অকল 10 অক্টোবৰ বুলি লিখা আছে আৰু ইয়াত 33,000 নিযুক্তি দিব এই দিনটোতে যেতিয়াই নিদিয়ক লাগিলে 10 তাৰিখে হওক 20 তাৰিখে হওক গতিকে আপোনালোকে আৰু কেইদিনমান ধৈৰ্য ধৰক আৰু ৰিজাল্টৰ কথা এতিয়া কি পৰ্যায় আছে এতিয়া আপোনালোকে কালি গম পালেই CM ছাৰে কথাখিনি নিশ্চয় পাতিছে কেতিয়াকৈ দিব কি কথা তাৰ আগত মই এটা কথা আপোনালোকক ক'ব পাৰিম CM ছাৰে নিশ্চয় আপোনালোকক ফেচবুক লাইভে এইটো বিষয়ে জনাব যে আমুক তাৰিখে আমুক ৰিজাল্ট দিব তামুক তামুক দিব গতিকে আমি সেইটো দিনলৈ ৰ'ব লাগিব আৰু বেছিকৈ দীঘলীয়া নকৰোঁ ভিডিঅ'টো থুলমূলকৈ গোটেই কথাখিনি আপোনালোকক জনালোঁ আৰু মই আপোনালোকক তাৰ ষ্টেটাছো দেখাই দিম CMO অফিচত কিদৰে দেখিছে আপোনালোকে ষ্টেটাছত চাব ত' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব সকলো ভালে থাকক ধন্যবাদ এখন ফেচবুকৰ নটিচ চাওক মানে যোৱাকালি ফেচবুকত আপলোড কৰিছিলে এইটো হ'ল CMO আসাম অৰ্থাৎ মুখ্যমন্ত্ৰী কাৰ্যালয় ইয়াত এটা আপডেট দিয়া আছে আপডেটটো ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে আপোনালোকক গোটেইটো দেখাই দিছোঁ এইটো হ'ল CMO আসাম চৰকাৰী সংগঠন তাৰপিছতে আপুনি যদি এই পেজটো চাই ইয়াতে ধুনীয়াকৈ চাওক ইয়াৰ সময় হৈছে প্ৰায় 17 ঘণ্টা তাৰপিছতে ইয়াতে লিখা আছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠক অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত আলোচনা কৰে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ অগ্ৰগতিকে ধৰি বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে আৰু আপোনাক যদি মই পেজটোত দেখাই দিওঁ আপোনালোকৰ তাত কোন কোন আছে আপোনালোকে চাব তাত এইটো চাওক ইয়াত ধুনীয়াকৈ লিখা আছে আৰু এই ফটোখনত যদি আপুনি জুম কৰি চাই তাতে আমাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মাননীয় DGP ছাৰ হৰমিত সিং ছাৰো উপস্থিত আছে নিশ্চয় দেখিছে আপোনালোকক দেখাই দিছোঁ ইয়াত ধুনীয়াকৈ গতিকে গোটেই কথাখিনি তাত আলোচনা হ'ল আৰু নিশ্চয় ইয়াৰ কোনো মানে ক'ব নোৱাৰি যে কয় মানে বহুতে ভাবি আছিলে যে সঁচাকৈ পিছুৱাব নেকি কিন্তু যিমান দূৰ সম্ভৱ যি 10 অক্টোবৰ আছে 10 অক্টোবৰতে দিব আপোনালোকে চিন্তা কৰিব নালাগে ধুনীয়াকৈ যে মুখ্য সচিব আছে মানে অসমৰ যিমানখিনি
মুখ্য বিষয়া আছে, শিক্ষক বিষয়া, তো তেওঁলোক গোটেই সকলোৱে ইয়াত উপস্থিত আছে। চ' আপোনালোকৰ যি আহিবলগীয়া 10 তাৰিখৰ নিযুক্তি, সেই নিযুক্তি চাগে নিশ্চয় সেই তাৰিখতে হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে, ধুনীয়াকৈ আপোনালোকক কথাখিনি বুজাই দিলোঁ।